हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल आशा करो सकले भाले आछे। আজি मोर नतुन एटा भिडिओ लय आपनालोকক स्वागतम जनाइছো और আজি घৰৰ পৰা ফুৰিবলৈ আহিছো মানে দুদিন ধৰি আৰু ইউটিউবত ভিডিও আপলোড কৰিব পৰা নাই মানে এক্সামটো এতিয়ালৈকে শেষ হোৱা নাই। সো ভিডিওটো শেষলৈকে চাই থাকিব কোনো স্কিপ নকৰাকৈ আৰু মোৰ চেনেলত যদি নতুন তেনেহ'লে মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব। আজি আপোনালোকক আমাৰ গাঁৱৰ যিটো পৰিৱেশ সেইটো আজি আপোনালোকক ঘূৰাই দেখাম। সো ভিডিওটো শেষলৈকে চাই থাকিব আৰু আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা আজি আপোনালোকক গোটেই ভিলেজটো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো ভিডিওটো চাই থাকক আৰু মোৰ লগত আছে জুব্বাৰো মোৰ লগত যাব আৰু হিও এটা ব্লগ কৰিব আৰু কুঁহিয়াৰ এটা কিনি ল'লোঁ। এইটো খাই মানে আমাৰ ভিলেজটো গাঁৱৰ পৰিৱেশ যিটো সেইটো এনেকৈ আমি আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশৰ ৰাস্তাৰ মাজেদি গৈ আছোঁ আৰু আপোনালোকক আমাৰ গাঁৱটো দেখাই আছোঁ। চাওক এইপিনে কৃষকসকলে ধান খেতি কৰিছে আৰু অসমখন হৈছে আমাৰ কৃষকসকলৰ কাৰণে বিখ্যাত, কিয়নো কৃষকসকলে সদায় খেতি বাতি কৰি থাকে আৰু সেইকাৰণে আমাৰ অসমখন মানে সবুজ যিটো সেউজীয়া পৰিৱেশৰ সৃষ্টি সদায় হৈ থাকে। সো চাই পিনে বহুত ভাল লাগে আৰু এই সেউজীয়াৰ যিটো মনোৰঞ্জন বহুতো চাই আনন্দ আৰু যিটো মনৰ শান্ত ফিল সেইটো অনুভৱ হয়। সো যিবিলাকে চহৰ নগৰত বসবাস কৰে সেইবিলাকে ইয়াৰ কোনো মনোৰঞ্জন নাপায়। সো এইবিলাকে চাওক আৰু ইয়াৰ পৰা আমাৰ গাঁৱৰ ৰাস্তাৰ মাজতে আমি গৈ আছোঁ, ফুৰি আছোঁ, আমাৰ গাঁওখন চাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। সো চাই থাকক আমাৰ গাঁৱৰ যিটো পৰিৱেশ আপোনালোকে উপভোগ কৰক। চাওক কিমান ধুনীয়া ৰাস্তাৰ মাজেদি গৈ আছোঁ, চাওক অলপ ৰেষ্ট লৈ আছোঁ আৰু অলপ আপোনালোকক দেখাম। ভিডিওটো চাই থাকিব আৰু এতিয়া কুঁহিয়াৰ খাই আহিছোঁ আৰু কুঁহিয়াৰ খোৱাৰ যিটো উপকাৰ আপোনালোকে জানেনে? একচুৱেলি কুঁহিয়াৰ খালে আপোনাৰ যিটো দাঁতৰ কাৰণে বহুত ভাল। দাঁতৰ যিটো আইৰণ লাগে, পানীৰ পৰা যিটো আইৰণ লাগে সেই আইৰণটো আপোনাৰ শেষ হৈ যায় আৰু দাঁতখন পৰিষ্কাৰ হৈ যায়। এইটোৱে কুঁহিয়াৰৰ মেইন উদ্দেশ্য। চ' সেইকাৰণে কুঁহিয়াৰটো খাই আছোঁ। চ' ভিডিওটো শেষলৈকে চাই থাকিব। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी। सो এইখিনিয়ে হৈছে আমাৰ যিটো ঘৰৰ কাষত যিটো আমাৰ গাঁও হয়, এইখিনি আমাৰ গাঁৱৰ যিটো পৰিৱেশ এইখিনি চাওক আপোনালোকে আৰু গোটেইখিনি আপোনালোক দেখাব পৰা নাই আৰু এদিন আপোনালোকক ব্লগ দিবলৈ চেষ্টা কৰিম। সেইখিনিতে আমাৰ গোটেইখিনি যিখিনি গাঁও আছে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। মানে আজি বৰষুণ আহি গৈছে তাৰ কাৰণে মানে ব্লগটো মানে শেষ কৰিলোঁ। ত'